ইঘলো তুই যে কলেজ নাযাওঁ নেকি? কলেজলৈ গৈ কেইটা মিস্ত্ৰী হৈছে, আজিৰ পৰা মই কলেজলৈ নাযাওঁ, পকা কাম কৰিব যাম। এতিয়াৰ পৰা যদি মই মিস্ত্ৰীৰ লগত যোগালী কৰোঁ আৰু 3 বছৰ পিছত মই ৰাজ মিস্ত্ৰী হৈ যাব পাৰিম। তই কি পগলা হলি নেকি? মানুহে পকা মিস্ত্ৰী কৰিবলৈ পঢ়া শুনা কৰে নেকি? সেইবাবে পঢ়া শুনা নকৰোঁ। যদি মিস্ত্ৰীৰ ছাবজেক্টটো থাকিলেহেঁতেন তেতিয়া কলেজলৈ গ'লোহেঁতেন। মানে তোৰ মিস্ত্ৰী হোৱা সপোন? অঁ, মই মিস্ত্ৰী হ'ম, ৰাজ মিস্ত্ৰী। তেনেহ'লে ইঞ্জিনিয়াৰ পঢ়িবি? তই পঢ়াবি? মই কেলেই পঢ়াম আকৌ? তেনেহ'লে কিয় পতা লাগছা মাৰি আছ? তোৰ ৰাস্তাত তই যা, মোৰ ৰাস্তাত মোক যাব দে। তুই কিন্তু পিছত পস্তাবি, মই কৈ থলো। কাম এটা কৰিম বুলি ওলাই আহিছোঁ, প্ৰথম দিনটোতে তই মোক অভিশাপ দিলি। ময়ো চাই ল'ম নহয় তই পঢ়া শুনা কৰি পেলাই কিডাল ফালিব পাৰ। ঠিক আছে চাবি। পিছত খালি মিস্ত্ৰী হ'বৰ কাৰণে নাহিবি। এ যা যা। ঐ কি হ'ল? টোপনি মাৰিছ? ভালকৈ কামত লাগ। মোৰচোন মোৰ আগত ডাইলগ মাৰিছিলি ৰাজমিস্ত্ৰী হ'ব বুলি। মোক চা এতিয়া, মই ইঞ্জিনিয়াৰ হ'লো। কি হ'ল শুই আছ যে? লগৰ ল'ৰা বুলি ক'বলৈ বেয়া পাওঁ, সেইবুলি ইমান সুবিধা নল'বি আকৌ। অকণমান কষ্ট কৰিব লাগিব। মোক দেখিছ নাই? প্ৰথমতে যোগালী কৰিলোঁ, তাৰপিছত মিস্ত্ৰী হ'লোঁ, তাৰপিছত ৰাজমিস্ত্ৰী হ'লোঁ, এতিয়া মই এজন ইঞ্জিনিয়াৰ, তাকো প্ৰেক্টিকেল। কি ভেবা লাগি চাই আছে? যা কামত লাগ। এইটো কোনে এনেকৈ কাটিছে? হা আহি দেখুৱাইছে।